নমস্কাৰ। আজি কি আনিছোঁ কওকচোন? নাই নহয়, পিঠাৰ ৰেচিপি অনা নাই। এই পিঠাটো আজি আমি কেনেকৈ খালোঁ সেইটোহে আপোনালোকক দেখুৱাবলৈ আহিছোঁ। এইটো হৈছে কঁকাল চিঙা পিঠা। আমাৰ কথিত ভাষাত এই পিঠাটোক কঁকাল চিঙা পিঠা বুলি কয়। আপোনালোকৰ ফালে এইটো পিঠা কি বুলি কয় জনাবচোন। অঞ্চলভেদে হয়তো এই পিঠাটোৰ নামো বেলেগ বেলেগ হয়। আৰু আচলতে কি হ'ল জানেনে? কালি ৰাতি শাহুমায়ে ফোন কৰিলে, ক'লে বোলে ইয়াক পঠাই দিবাচোন, মই পিঠা বনাইছোঁ, তোমালোকে কালি সেই পিঠাটোৰে ব্ৰেকফাষ্ট কৰিব পাৰিবা। কথামতেই কাম। এওঁক ক'লোঁ তুমি কামৰ পৰা আহোঁতে ঘৰত সোমাই মায়ে বোলে পিঠা বনাইছে, তুমি পিঠাকেইটা লৈ আহিবা। তেওঁ ক'লে হ'ব। তেওঁ গৈ পেলাই মাৰ পৰা পিঠা লৈ আহিলে আৰু আজি এই পিঠাৰেই আমি ব্ৰেকফাষ্ট কৰিলোঁ। তাকে বোলো ভিডিঅ' এটা কৰিও ৰাখি থওঁ যে আমিনো কেনেকৈ খালোঁ পিঠাটো, আপোনালোকেও চাওকচোন। আচলতে এই পিঠাটোক আমি এইফালে কঁকাল চিঙা পিঠা বুলি বোলে কিয় কয় জানেনে? মোকো মায়েহে ক'লে, মই নাজানিছিলোঁ। মই মাক সুধিলোঁ, মা এই পিঠাটোৰ নাম কি? তেতিয়া মায়ে ক'লে বোলে আমি কিন্তু এইটো পিঠাক কঁকাল চিঙা পিঠা বুলি কওঁ। মই কৈছোঁ কি নাম আকৌ এইটো? তেতিয়া কৈছে তো আকৌ এই পিঠাটো যেতিয়া আমি পাতত দি পেলাই গাঁঠিটো মাৰোঁ, পিঠাটোৰ কঁকালতে গাঁঠিটো পৰে, সেইকাৰণে হেনো এই পিঠাটোৰ নাম কঁকাল চিঙা পিঠা। আমি কথিত ভাষাত মানে কঁকাল চিঙা পিঠা বুলিয়ে কওঁ। এতিয়া ৰাতিপুৱাই এনেকৈ পিঠাটো উলিয়াই লৈ ইয়াত একদম গৰম গাখীৰটো দি দিছোঁ, দি পেলাই ইয়াত 1 চামুচ মৌ দিছোঁ। এই টেষ্টটো আকৌ আমাৰ এওঁ মানে মোৰ ল'ৰাৰ দেউতাকে খুব ভাল পায়। সেইকাৰণে তেওঁ ক'লে কি মই মৌ দি পেলাইয়ে খাম। মই কৈছোঁ খোৱা তেতিয়াহ'লে, তুমি যেনেকৈ ইচ্ছা তেনেকৈ খোৱা। গতিকে তেওঁ খালে এনেকৈ মৌৱেৰে। তাৰপিছত আহিল ল'ৰাৰ পাল। ল'ৰাইটো কৈ আছে ইমান ষ্টিকি, এইটো কি ৰাইচ পিঠা? মই কৈছোঁ একো ৰাইচ পিঠা নহয়, এইটো বৰা চাউলেদি বনাই, এইটো পেটৰ কাৰণে খুবেই ভাল। তুমি খোৱাচোন, মই তোমাৰ টেষ্টটো জানো নহয়। আৰু এটা কথা, আমিতো মাকবিলাকে ল'ৰা ছোৱালীৰ টেষ্টবোৰতো জানোৱেই, সিহঁতক কেনেকৈ কি বস্তু কেনেকৈ খুৱাব লাগে সেইটো কথা আমি জানোৱেই। গতিকে মই ক'লোঁ তুমি বহা, মই তোমাক দি আছোঁ। কথামতেই কাম, সিও বহিল। তাৰপিছত তাক এনেকৈ গাখীৰ দিলোঁ আৰু মই তাৰমানে যোৱাকালি ৰাতি ষ্ট্ৰবেৰীৰে খুব ধুনীয়াকৈ চকলেট বনাইছিলোঁ। মই কৈছোঁ তাক চকলেটেদি দিওঁ, সিটো চকলেট খাই খুব ভাল পায়। গতিকে তাক এনেকৈ চকলেটেদি দিলোঁ। সি একদম খুব সুন্দৰকৈ খালে। চাওকচোন, চকলেটটো দিয়াৰ লগে লগে পিঠাটো দেখিবই ধুনীয়া লগা হৈ গৈছে। এনেকৈ ষ্ট্ৰবেৰী লোডেড চকলেট দিছোঁ তাক, আৰু ষ্ট্ৰবেৰীৰ টেষ্টটোও আহিছে, চকলেটৰ টেষ্টটোও আহিছে, আৰু পিঠাটোতো এনেই টেষ্টিয়েই, খুবেই ভাল লাগে খাই পেলাই। আৰু বৰা চাউলৰ এই পিঠাটো সদায়তো খোৱাই নাযায় দিয়কচোন, কেতিয়াবা মাজে মাজে খোৱা হয়। আৰু আমাৰ কিন্তু মায়ে যেতিয়া বনায় তেতিয়া আমালৈ দি পঠায়ে। মায়ে কিন্তু লগতো কয় বোলে এইবোৰ বস্তুৱেই তোমালোকে বনাই খুৱাব লাগে, এতিয়া মইহে তোমালোকক বনাই খুৱাব লগা হৈছে। মই কৈছোঁ একো নহয় দিয়ক, আপুনি ইমান ধুনীয়াকৈ বনায় আৰু আমি খাওঁ আৰু যেতিয়ালৈকে মায়ে বনাই দি আছে তেতিয়ালৈকে আমি খাই থাকিম। আৰু মই ল'লোঁ, আমি যে সৰুৰ পৰা যেনেকৈ খাই আহিছোঁ তেনেকুৱাকৈ পিঠাটো ল'লোঁ, তাতে গুড় ল'লোঁ আৰু কল এটা ল'লোঁ। লৈ পেলাই খুব ধুনীয়াকৈ এনেকৈ আপোনালোকক দেখুৱাইহে চামুচেদি এইবোৰ দেখুৱাইছোঁ। আচলতে কি কৰিছোঁ জানেনে? কম ৰ'ব। আচলতে এনেকৈ আপোনালোকক দেখুৱাই চামুচেদি দেখুৱাইছোঁ আৰু কিন্তু আচলতে মই এইয়া চাওক, একদম হাতেৰে সানি পিটিকি একদম টেষ্টিকৈ খাইছোঁ। একে মজা লাগিছে খাই।